কি খবৰ আপোনালোকে আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি ধুনীয়াকৈ মূৰ গা ধুই ওলাইছোঁ, মানে মই যাম আজি মন্দিৰত, যিটো মই ব্ৰত পালি আছোঁ। সেই মন্দিৰত যাম, আপোনালোক দেখাম, ভিডিঅ'টো চাই থাকিব। গাইজ মোৰ ধুনীয়াকৈ ওলোৱা হৈ গ'ল, এতিয়া যাম, আপোনালোক দেখাম, ভিডিঅ'টো চাই থাকিব। এয়া ধুনীয়াকৈ প্ৰসাদ আৰু গামোচাখন লৈ ল'লোঁ, এয়া ধুনীয়াকৈ ডিগিৰ ভিতৰত লৈ ল'লোঁ আৰু এয়া বুঢ়া এষাৰ থান মন্দিৰ আমি পাই গ'লোঁ য'ত আহিছোঁ। এয়া ভিতৰৰ পৰিৱেশটো আজি যে বহুত মানুহ কিবাকৈ সেৱাটো কৰিলোঁ আৰু ইয়াতে গাখীৰ ঢালিবৰ কাৰণে পূৰা লাইন পাতি থাকিব লগা হৈছে। এয়া মন্দিৰটো ধুনীয়াকৈ দেখাই দিছোঁ এবাৰ, আৰু ইয়াতে ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ আমি মন্দিৰৰ ভিতৰত, আৰু এয়া ধুনীয়াকৈ আমি সেৱা কৰি কিনে ধুনীয়া বহি আছোঁ দুজনীয়ে, মোৰ বেষ্ট ফ্ৰেণ্ড আৰু মই। এয়া চাওকচোন ইমান যে মানুহ হৈছে, আজি বহিবৰ কাৰণে ঠাই নোহোৱা হৈ গৈছে, তাৰ মাজতে আমি দুজনী বহি আছোঁ আৰু এয়া চাওকচোন মোৰ ফালে বাচ্ছাটো ইমান ধুনীয়াকৈ চাই আছে, তাকে আমি দুটা হাঁহি আছোঁ আৰু এয়া চাওকচোন মন্দিৰটো বহুত ধুনীয়া আৰু ইমান ধুনীয়া পৰিৱেশ। এয়া আমাক ধুনীয়াকৈ প্ৰসাদ দি দিলে খাবৰ কাৰণে। এতিয়া আমি ঘৰলৈ যাম, এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ। এয়া আমি এতিয়া ঘৰ গৈ আছোঁ আমি দুজনীয়ে কথা কৈ কিনে ঘৰত গৈ আছোঁ আৰু ঘৰ আহি পাই গ'লোঁ। আজিলৈ ভিডিঅ'টো ইমান আছিল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।